নমস্কাৰ সকলোৰে ভালনে আজিৰ ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলোঁ যেহেতু কিচেনৰ পৰা কিন্তু আৰম্ভ কৰিছোঁ দেই যেহেতু কিচেনত যেহেতু কাম কৰি থাকোঁ নহয় ৰাতিপুৱা তাৰ কাৰণে কিচেনৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু আজি মানে কি বনাম এটা বেলেগ বস্তু দেখাবৰ কাৰণে মই ভিডিঅ'টো বনালোঁ মানে বেলেগ নহয় মোৰ কাৰণে বেলেগ হয় মানে আপোনালোকৰ কিছুমানৰ কাৰণে বেলেগ নহ'ব পাৰে যিহেতু এইটো কি চাওকচোন হয় গাইছ আমাৰ মানে ফ্ৰিজ নাই কি ক'ম ফ্ৰিজ নাই ইমান গৰম পানী মানে ইমান গৰম বটলত যদি এটা পানীও খোৱা হৈছে সেইটোও নৰ্মেল হয় কেতিয়াও নাথাকে মানে অলপ হ'লেও মানে সেইটো গৰম হ'বই হ'ব আৰু সেয়েহে মানে এইটো বজাৰৰ পৰা সেইদিনাখন লৈ আহিলোঁ মানুহজনে ক'লে যে এটা এনেকুৱা লৈ যাওঁ নেকি এটা মানে এনেকুৱা হ'লে ভাল হয় ফ্ৰিজৰ নিচিনা ঠাণ্ডা হৈ থাকিব সেই ক'লে কিন্তু ক'তো ফ্ৰিজৰ নিচিনা হ'ব ফ্ৰিজৰ নিচিনা নহয় তথাপিও মানে ঠাণ্ডা হৈ থাকে দেই আৰু সেইটো আহি মই কি বুদ্ধি কৰিলোঁ এখন মানে দোকানত দেখিলোঁ যে তাত এনেকুৱা এটা মানে আনিছে তাৰ সেইখনত বস্তা মাৰি দিছে আমাৰ যে পাতাৰ যে বস্তাবিলাক থাকে তেনেকুৱা বস্তা পিন্ধাই থৈ পানী দিছে মই ভাবিলোঁ আমিতো ক'ত পাতাৰ বস্তা পাম তো সেইখন মোৰ হয় মোৰ টি চাৰ্ট হয় মোৰ টি চাৰ্টখন পিন্ধাই থৈ দিলোঁ এইখন নিপিন্ধোঁ কিন্তু পুৰাণা হৈছে তাৰপিছত থৈ দিলোঁ ইয়াত অলপ কিন্তু আৰু এখন আছে এখনে নহয় আৰু এখন আছে সেইখন তাৰপিছত পিন্ধাই থৈ দিলোঁ এতিয়া মানে মই এনেকৈ পানী দি থাকোঁ তো ঠাণ্ডা হৈ থাকে কিন্তু যাৰ মানে মোৰ নিচিনাকৈ ফ্ৰিজ নাই তাই আনিব পাৰে দেই ৰাইজসকল আনি ল'বা আৰু এনেকৈ লগত ঠাণ্ডা থাকে ভালেখিনি ঠাণ্ডা থাকে